17 বছৰ দুখ দুৰ্যোগ বিভিন্ন দুখেৰে আমি পাৰ কৰিলো আৰু এতিয়া আমাৰ ভাল দিন আহিছে আমাৰ মাজত ফূৰ্তি নাচ গান আমাৰ ৰীতি নীতি সংস্কৃতি সব আমি ওপৰত লৈ আহিব লাগিব আমাৰ সমাজখন বহুত সুন্দৰ কিন্তু সেই সুন্দৰ সমাজখন যোৱা 17 বছৰ হাগ্ৰামা মহিলাৰীৰ যি দাদাগিৰি অপশাসনে আমাৰ সমাজখন কঙা কৰি পেলাইছিলে আৰু আজি আমি সবে মাৰ বান্ধি থিয় হৈছো আমাৰ সমাজত ভাষা সংস্কৃতি অস্তিত্ব আমাৰ সকলো জাতি জনগোষ্ঠী ৰীতি নীতি সব বাছি থাকিব লাগিব আৰু ইয়াৰ কাৰণে আজি আমি ইউপিপিএল দলে এটা নতুন জাগৰণ নতুন সংগ্ৰাম আৰম্ভ কৰিছো যি সংগ্ৰামত নেকি বড় অসমীয়া বঙালী মাইনৰিটি আদিবাসী ৰাভা যিমান জনগোষ্ঠী আছে কোচ ৰাজবংশী সকলোৰ ভাষা সংস্কৃতি ৰীতি নীতি সংস্কৃতি জীৱিত হ'ব লাগিব আগুৱাই যাব লাগিব সেইটো আমি বিচাৰিছো আৰু এই কাৰণে ৰাইজ আমি মাত্ৰ ভোটৰ কাৰণে ৰাজনৈতিক লাভালাভৰ কাৰণে আজি এই গণ সমাবেশ অনুষ্ঠিত আয়োজন কৰা নাই এই গণ সমাবেশ আয়োজন কৰিছো এই ৰাজনৈতিক সভা সমিতি বিলাক আয়োজন কৰিছো আমাৰ বিটিআৰ অঞ্চলত এটা পৰিৱৰ্তন আনিব লাগিব এটা পৰিৱৰ্তন আনিব লাগিব যোৱা 17 বছৰত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন হল আমাৰ জাতি জনগোষ্ঠীৰ মাজত যি ঠগ প্ৰবঞ্চনা কৰিলে হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ এটা প্ৰতিশোধ ৰাইজে ল'বলৈ গৈ আছে ৰাইজ প্ৰতিশোধ মানে হিংসা নহয় হাগ্ৰামা মহিলাৰীৰ ভাষাত প্ৰতিশোধ মানে হিংসা আমাৰ ভাষাত প্ৰতিশোধ মানে গণতান্ত্ৰিক প্ৰক্ৰিয়া মৰম স্নেহ আৰু সন্মান এই মৰম স্নেহ সন্মান গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিশোধ ল'ম যিসকলে আমাৰ দুখীয়া মা দেউতা বাই ভনী ঠগাই খালে যিসকলে গৰীব মানুহবিলাকক আজি নিজৰ কিঞ্চিত অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে সেই দুৰ্নীতিগ্ৰস্ত এই নেতাবিলাকক আমাৰ ইয়াৰ বিটিআৰৰ পৰা আমি গুচাই পেলাব লাগিব আমি সেইবিলাক খেদি পেলাব লাগিব এইবিলাক খেদিবলৈ সময় আহিছে ৰাইজে এই দুৰ্নীতি কৰা এই হিংসা কৰা ৰাইজক ঠগ প্ৰবঞ্চনা কৰা এই যে বেয়া মনোভাৱৰ নেতাবিলাক আমাৰ পৰা খেদিব লাগিব নহলে ইয়াত ভাল নেতা জন্ম নহব আজি দুৰ্নীতি কি কৰিছে বিটিচিৰ যিটো নাম বিটিচি মানে দুৰ্নীতি বিটিচি মানে হিংসা বিটিচি মানে জাতি জনগোষ্ঠীৰ মাজত মানে মিলা প্ৰীতি নোহোৱা তেনেকুৱা এটা পৰিচয় হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰত গঢ়ি তুলিছে আৰু আজি কৈছে বিটিআৰত একো নাই ৰাইজ বিটিআৰত এটাই নাথাকিব ইটো হল হাগ্ৰামাৰ দুৰ্নীতি অপশাসন দাদাগিৰি বাকি জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ সন্মান বিশ্বাস সব জনগোষ্ঠীৰে ভাষা সংস্কৃতি জীয়াই থাকিব এই বিটিআৰত ইমান এটা সুন্দৰ চুক্তি হৈছে উত্তৰ পূৰ্বাঞ্চলত শান্তি আৰু প্ৰগতিৰ কাৰণে বিটিআৰ চুক্তি হৈছে এই বিটিআৰ চুক্তি আখৰে আখৰে ৰূপায়ণ হলে 5 বছৰৰ ভিতৰত আমাৰ অঞ্চলত 50,000 কোটিৰ অনুষ্ঠান প্ৰতিষ্ঠান আহিব আমাৰ এই অঞ্চল উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো অঞ্চলতকৈ বহুত আগুৱাই যাব আৰু এইটো আজি হাগ্ৰামা মহিলাৰী হোৱাটো বিচৰা নাই আজি হাগ্ৰামা মহিলাৰী এই অঞ্চলৰ বঙালী সকলক ঠগাইছে এই সকলৰ আদিবাসী সকলক ঠগাইছে এই অঞ্চলৰ মাইনৰিটিক ঠগাইছে বড়োক ঠগাইছে অসমীয়াক ঠগাইছে কোচ ৰাজবংশীক ঠগাইছে ৰাভা খৰণীয়াক ঠগাইছে বৰ্মন কছাৰীক ঠগাইছে সকলো জনগোষ্ঠীক ঠগাইছে এই ঠগোৱা ব্যক্তিজন কোন ৰাইজ এই ঠগোৱা ব্যক্তিজন কোন এই ঠগোৱা ব্যক্তিজন কোন হাগ্ৰামা মহিলাৰী গতিকে আজি আমাৰ হাতত সুন্দৰ এটা পৰিৱেশ আহিছে আমি ভাৰতবৰ্ষৰ নাগৰিক ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু এই দেশত এই মাটিত কোনোবা গণতান্ত্ৰিক হিংসাৰ কাম কৰিব সেইটো আমি পাৰমিশন দিব নোৱাৰিব আজি আমাৰ দেশ ল'ৰাবিলাক সীমাত যাই পেলাই নিজৰ দেশ ৰক্ষা কৰিছে আমাৰ দেশ ল'ৰাবিলাক পৰি খুনি দেশ সেৱা কৰিবলৈ ওলাই আহিছে সমাজ সেৱা কৰিবলৈ ওলাই আহিছে আৰু হাগ্ৰামা মহিলাৰীয়ে ইউথ কেম্প বনাই সেই ডেকা ল'ৰাবিলাক নি পেলাই মদ মাংস খুৱাই মাৰামাৰি কৰিবলৈ শিকাইছে এইটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰো ইয়াত না হাগ্ৰামা মহিলাৰী দাদাগিৰি থাকিব না ইয়াত বঞ্জাৰ দেইমাৰী দাদাগিৰি থাকিব ইয়াত কাৰো দাদাগিৰি নাথাকিব ইয়াত ইউপিপিএলৰ শাসন চলিব শান্তি সম্প্ৰীতিৰ শাসন
চলিব আৰু সকলো জনগোষ্ঠীৰ বহুত হল আজি ঠগ প্ৰবঞ্চনা বঞ্চনা আৰু ইয়াত আমাৰ এই বিটিআৰৰ ইটো হ'বলৈ নিদিও যিখিনি হল যথেষ্ট হল তেখেতসকলে এইখিনিতে বন্ধ কৰক আজি যি বিষয়াসকলে কোনবা ভিডিও কোনবা অফিচাৰ কোনবা ইয়াত ভিচিডিচিৰ চেয়াৰমেন মেম্বাৰ টিএলচিচিৰ এইবিলাক যে আমি দুখীয়া গৰীব মানুহৰ পিএমআইৰ ঘৰৰ পইচা খাইছে জব কাৰ্ডৰ পইচা খাইছে বৃদ্ধ পেঞ্চনৰ পইচা খাইছে অংগনবাড়ীৰ শিশু খাদ্যৰ পইচা খাইছে আজি আমাৰ আশা কৰ্মী বিলাকক যি মানে মজুৰি দিব লাগে দিয়া নাই অংগনবাড়ী হেল্পাৰ বিলাকক কৰ্মী বিলাকক যি মজুৰি দিব লাগে দিয়া নাই কন্ট্ৰেল দোকানী বিলাকে যি পাব লাগে পোৱা নাই এই যে দুখীয়া গৰীব মানুহৰ কাৰণে অহা একালীন পইচা বিলাক খাই দিছে সেলফ হেল্পাৰ গ্ৰুপৰ কাৰণে অহা পইচা বিলাক খাই দিছে আজি এই পইচা বিলাক কোনে খাই লাইছে কোনে খালে এই পইচা বিলাক হাগ্ৰামা মহিলাৰে এই পইচা বেলেগে কোনো খাওয়া নাই এই পইচা খাইছে হাগ্ৰামা মহিলাৰে গতিকে আজি এই হাগ্ৰামা মহিলাৰে ইয়াত যদি আৰু শাসন কৰিবলৈ দিয়া যায় অহা 50 বছৰতো আমি উঠি আহিব নোৱাৰিম আমি সদায় তলতে পৰি থাকিব লাগিব এই কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ যে বিটিচিৰ টেকৰে দুৰ্নীতি অপশাসনৰ এটা অঞ্চল হিচাপে গৰিব বিচাৰিছে কিন্তু বিটিআৰক আমি শান্তি সম্প্ৰীতি উন্নয়ন সুশাসনৰ এটা অঞ্চল হিচাপে আমি গঢ়ি তুলিম ইয়াত কোনো হাগ্ৰামাৰ দাদাগিৰি নচলিব সেইকাৰণে ৰাইজ আজি সবে সজাগ হওক এইখন দেশ আমাৰ দেশ এই মাটি আমাৰ মাটি ইয়াত আমাৰ অধিকাৰ আছে ইয়াত আমাৰ সাংবিধানিক অধিকাৰ আছে ৰাজনৈতিক অধিকাৰ আছে আমাৰ সকলো অধিকাৰ ইয়াত আছে কিন্তু কোনবা এজন নেতা ইয়াত আহি যদি আমাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখে এই নেতাজনক যদি আমি শাসন কৰিবলৈ দিওঁ ইয়াকে আৰু দুৰ্ভাগ্যজনক একো নহয় ইয়াকে দুৰ্ভাগ্যজনক একো নহয় এই কাৰণে আমি প্ৰতিশ্ৰুতি দিছো ইউপিপিএল চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰতে আমি নীতি তৈয়াৰ কৰিম আৰু এই নীতিৰ আধাৰত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ যাতে পায় এইটো আমি সুনিশ্চিত কৰিম ইয়াত আমি ঠিক কৰিছো চাকৰিৰ নামত দুখীয়া গৰীব মানুহৰ লাখ লাখ টকা খালে হাগ্ৰামা মহিলাৰে আৰু আমি এতিয়া ঠিক কৰিছো যিদিনা চাকৰিৰ ইন্টাৰভিউ হ'ব সেইদিনাৰ চাকৰিৰ এপইণ্টমেণ্ট হ'ব কোনো আঠানা পইচাও খাব নোৱাৰিব কোনো আঠানা পইচাও খাব নোৱাৰিব আজি টংলা টাউনত অহাৰ লগে লগে দুখ লাগে বিটিচি গঠন হোৱাৰ আগত টংলা টাউনৰ ৰাইজে পানী খাবলৈ পাইছিলে কিন্তু বিটিচি হোৱাৰ পিছত টংলাৰ মানুহবিলাকে পানী খাবলৈ নাপায় গভৰ্ণমেণ্টৰ পৰা আৰু ইয়াত চেয়াৰমেন কোন টংলা টাউনৰ চেয়াৰমেন বনজাৰ দেইবাৰী ডাঙৰীয়া ৰাইজৰ পানীৰ পৰা বঞ্চিত কৰি ৰাখিছে আজি টংলা টাউনৰ মিউনিচিপালিটি ঠিকে চলা নাই ইয়াত পানেৰী অঞ্চলত উত্তৰ অঞ্চলৰ হাতী মানুহৰ সদায় সংঘাত হয় ইয়াত হাতীৰ মানুহৰ সংঘাতটো বন্ধ কৰিবৰ কাৰণে কোটি কোটি টকা নালাগে এটা ভাল ফেন্সিং দিব লাগে আৰু আমাৰ ৰাইজে ওলাই যায় বছৰত এবাৰ যিদিনা এনভাইৰনমেন্ট ডে হয় সেইদিনা আমি এই ৰাইজৰ ওলাই যায় আমি পাহাৰৰ অঞ্চলত হাতীৰ কাৰণে জীৱ জন্তুৰ কাৰণে আমি কিছুমান ফল মূলৰ গছ ৰুই দিব লাগিব ৰাইজ পাৰিবনে আমি ওদালগুৰি জিলাৰ যদি 50,000 মানুহ ওলাই যায় 10 ডাল গছ ৰুই 5 লাখ গছ হৈ যাব আজি হাতীৰো খাবলৈ খাদ্য নাই থাকিবলৈ জাগা নাই আৰু এই কথাটোকে বিপিএফে ৰাজনীতি কৰি আছে ঘৰ বনাই দিম সাহায্য দিম বুলি প্লাই ভোট লয় কিন্তু ৰাইজক একো নিদিয়ে গতিকে আমি ঠিক কৰিছো ইউপিপিএলৰ চৰকাৰ অহাৰ লগে লগে আমাৰ এই বছৰৰ পৰাই 2021 চন ডিসেম্বৰ হ'বলৈ বাকি নাই 2021 চনৰ পৰা যাতে হাতী মানৱ সংঘাতটো বন্ধ হয় ইয়াৰ কাৰণে আমি ইউপিপিএলে কাম কৰিম আমি ঠিক কৰিছো যিখিনি আজি ভেঞ্চাৰ স্কুল প্ৰত্যেকটো ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগিব বড়ো মিডিয়াম অসমীয়া মিডিয়াম বুলি কথা নাই প্ৰত্যেকটো ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগিব কিছুমানে প্ৰশ্ন কৰিছে অসমীয়া ভাষা কি হ'ব বাংলা ভাষা কি হ'ব আজি অসমীয়া ভাষা ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় যেটো ভাষা বিলাকৰ ভিতৰত এটা স্বীকৃতিপ্ৰাপ্ত ভাষা বড়ো ভাষা স্বীকৃতি পাইছে বাংলা ভাষা স্বীকৃতি পাইছে আৰু ইয়াৰ লগত বিভিন্ন ভাষা আছে আমাৰ এই বিটিআৰ অঞ্চলত আমি যদি সেই ব্যক্তিবিলাকক মৰম কৰো সেই ব্যক্তিবিলাক যদি নিজৰ বুলি ভাবো সেই জনগোষ্ঠী বিলাকৰ ভাষা সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব আৰু আমি ইউপিপিএল দলে প্ৰতিশ্ৰুতি দিছো বিটিআৰ অঞ্চলত যিমান ভাষা আছে প্ৰত্যেকটো ভাষা জীয়াই ৰখাৰ দায়িত্ব আমি লম বিটিচি অঞ্চলত
যি যি সংস্কৃতি আছে প্ৰত্যেকটো সংস্কৃতি জীয়াই ৰখাৰ দায়িত্ব আমি ল'ম কাৰণ আমিও সংগ্ৰাম কৰি বুজি পাইছো সেই জনগোষ্ঠীবিলাকৰ কি অৱস্থা হৈছে তো এইকাৰণে ৰাইজ আজি আমি বহুত মানে দুঃখিত হৈছো আমাৰ মানুহবিলাক লাহে লাহে এটা নেগেটিভ চিন্তা হৈছে ৰাজনীতি কৰি লাভ নাই ৰাজনীতি কৰি হয় লাভ নাই সেই নেতাবিলাকৰহে লাভ হয় সেইকাৰণে ৰাজনীতিটো যদি ৰাইজৰ লাভ হ'ব লাগে ৰাইজে সজাগ হ'ব লাগিব আৰু দুৰ্নীতিগ্ৰস্ত নেতাবিলাকক কোনোদিন ভোট দিব নালাগিব ভাল মানুহক ভোট দিব লাগিব আৰু এইকাৰণে আপোনালোকৰ ভয় আপোনালোকৰ সংশয় যিটো আপোনালোকৰ আজি সন্দেহ আহিছে এই সন্দেহটো দূৰ কৰিবৰ কাৰণে ইউপিপিএল দলৰ চৰকাৰ অহাৰ লগে লগে যিসকলে দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ কৰিছে হিংসা কৰিছে প্ৰত্যেকজন ব্যক্তিক বিচাৰি আনি আইনগতভাৱে শাস্তি দিব লাগিব যাতে আমাৰ অঞ্চলত মানুহে যাতে মূৰ দাঙি থিয় হ'ব পাৰে নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰে সদায় যাতে নিজৰ মূৰটো ওপৰত ৰাখি ৰাজনীতি কৰিব পাৰে নিজৰ মনৰ কথা মানুহৰ আগত ক'ব পাৰে আৰু 17 বছৰে এইটো দমন নীতি চলালে বিপিএফে তো এইকাৰণে ৰাইজ আজি সময় আহিছে এই দুৰ্নীতি যিটো সম্ৰাট এই দুৰ্নীতি সম্ৰাট হাগ্ৰামা মহিলাৰীক আমি বিদায় দিব লাগিব আজি সেইকাৰণে মই বেছি দীঘলীয়া ক'ব বিচৰা নাই ইতিমধ্যে আলোড়ন সৃষ্টি হৈছে গোটাই বিটিআৰত কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে এতিয়া জনতা সজাগ হৈছে ৰাইজ ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে ইউপিপিএলৰ এই মানে সভা সমিতিবিলাকত আজি এই মানে পৰিৱৰ্তনৰ গণসমাৱেশত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আৰু ইয়াত কোনোবা বড় অনাবড় কৰাৰ জাগা আছে নেকি ৰাইজ ইয়াত বড় অনাবড় কৰাৰ জাগা নাই সেই বড় অনাবড় কৰাবিলাকক আমি টংলাৰ পৰা হকিয়াই দিও আপোনালোকে বড় অনাবড় ৰাজনীতি নকৰিব আমি বড় অসমীয়া বঙালী মুছলমান আদিবাসী গুৰখা সব ভাই ভাই ইয়াত কোনো বেলেগ এনেকুৱা সমাজ বিভাজন কৰাৰ কোনো ঠাই নাই ইয়াত যদি বড়োই খাবলৈ পাইছে গুৰখাই খাব পাব লাগিব আদিবাসীও খাব পাব লাগিব নিজৰ অধিকাৰবিলাক পাব লাগিব আজি সেই মানুহবিলাকে কিবা স্কুল কলেজৰ কাম কৰিছে নেকি ৰাস্তা ঘাটৰ কাম কৰিছে নেকি গৰাখহনীয়া ৰোধ কৰা কাম কৰিছে নেকি যিসকলে বৰা অনবৰা ৰাজনীতি কৰিছে যিসকলে ভয় দেখুৱাইছে তেখেতসকলে ভয় দেখাব পাৰে দিনত ভয় দেখুৱাই ৰাতি ভয় দেখুৱাই কিন্তু ৰাইজৰ কাৰণে কাম নকৰে আজি আমি ৰাজনীতিৰ নামত ক্ষমতা ল'বলৈ ৰাজনীতি কৰিব অহা নাই সমাজ সেৱা কৰা ৰাজনীতি কৰিবলৈ আহিছো ৰাজনীতিটো সমাজ উন্নয়ন কৰা সমাজৰ ভাল কাম কৰা এটা নীতি তৈয়াৰ কৰা এটা নীতি হয় সেই নীতিটো হাগ্ৰামা মহিলাৰীয়ে 17 বছৰে কৰিব নোৱাৰিলে 17 বছৰে মহিলাসকলৰ উন্নয়নৰ একো আঁচনি ল'ব নোৱাৰিলে ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা দিয়াৰ আঁচনি ল'ব নোৱাৰিলে নিবনুৱা সংস্থাপন দিয়াৰ আঁচনি ল'ব নোৱাৰিলে খেতিয়কসকলক ভাল খেতি কৰি অৰ্থনৈতিক উন্নয়নৰ কোনো আঁচনি ল'ব নোৱাৰিলে ব্যৱসায় কৰা মানুহবিলাকক সহায় কৰা কোনো আঁচনি ল'ব নোৱাৰিলে আমাৰ অঞ্চলত কিমান দৰ্জী আছে কিমান মিস্ত্ৰী আছে কিমান হাজিৰা মুজিৰা কৰি খোৱা মানুহ আছে সেই সকলৰ কাৰণে একো আঁচনি তৈয়াৰ কৰিব নোৱাৰিলে আৰু আমি ইউপিপিএল দলে যেতিয়া কৈছো আমি বছৰত 1 লাখ মানুহ সংস্থাপন দিম বিপিএফে হাঁহিব কাৰণ তেখেতসকলে নাজানে তেখেতসকলে এটাই জানে এইটো হ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাইজক ঠগ প্ৰবঞ্চনা কৰা ইয়াৰ বাহিৰে একো নাজানে আৰু আমি ইউপিপিএলে ধৰ্ম সংস্কৃতি লৈ আহিছো বুকুত মৰম লৈ আহিছো ৰাইজৰ কাৰণে সন্মান লৈ আহিছো সকলো মা দেউতা জাতি জনগোষ্ঠী যোনে নহওক গৰীবে হওক ধনী হওক সকলৰ কাৰণে মৰম স্নেহ বিশ্বাস ঐক্যতা সংগতিৰ বাৰ্তা লৈ আহিছো বিটিআৰত অহা 5 বছৰত কোনো হিংসা কৰিব নোৱাৰিল আমাক নিৰাপত্তা দিবই লাগিব ভাৰত চৰকাৰ অসম চৰকাৰে আমাক নিৰাপত্তা দিবই লাগিব নিৰাপত্তা আনাৰ কাৰণে আমি কাম কৰিম তো এইকাৰণে ৰাইজ এই পৰিৱৰ্তনৰ যিটো যাত্ৰা এই পৰিৱৰ্তনৰ যিটো সংগ্ৰাম আজিৰ পৰা আপোনালোকে সকলো ইয়াতে যোগদান কৰিছে আৰু আজি মই কৰিব বিচাৰিছো 5 বছৰ আগত ওদালগুৰি ৰাইজে যি ভুল কৰিলে ইয়াত মানে বিপিএফক 9জনকৈ মানে কেণ্ডিডেট জিকাই দি পেলাই এইবাৰ যাতে এই ভুলটো নকৰে ওদালগুৰি ৰাইজক বিপিএফে একো দিয়া নাই আজি ইউপিপিএলৰ নেতাবিলাকে গোবিন্দ বসুমতাৰী ইয়াত বিভিন্ন নেতাবিলাকে লগ লাগি ওদালগুৰিত ইউনিভাৰ্চিটি দিছে এনআইটি দিছে নেশ্যনেল ষ্টেডিয়াম দিছে বহুত ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান আনিছে আজি ইউপিপিএলৰ নেতাসকলে বিপিএফে 10 বছৰত একো নিদিলে হাগ্ৰামা মহিলাৰীয়ে যোৱাবাৰ ইলেকশ্যন জিকাৰ পিছত
তেখেতে আহি পেলাই কৈছে ওদালগুৰিয়ে মোক মানে সন্মান বাচালে মই ওদালগুৰিত বহুত দিম কি দিলে ৰাইজ 5 বছৰত হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰি ৰাইজক কি দিলে ওদালগুৰি ৰাইজক প্ৰতাৰণা দিছে আজি আহে নিজৰ নেতাবিলাকৰ ঘৰত আহি মদ মাংস খাই যায় টাউনৰ অৱস্থা কি হৈছে নাচাই গাঁৱৰ অৱস্থা কি হৈছে নাচাই স্কুলৰ অৱস্থা কি হৈছে নাচাই জাতি জনগোষ্ঠীৰ লগত লগ কৰি কথা পাতিবলৈ সময় নাই এই কাৰণে আমি ঠিক কৰিছো সম মৰ্যাদা সম অধিকাৰ প্ৰদান কৰিবলৈ সকলো জনগোষ্ঠীক এটা উন্নয়ন বোৰ্ড গঠন কৰি দিয়া হ'ব যাতে সকলো জনগোষ্ঠী আগুৱাই যাব পাৰে ৰাভা উন্নয়ন পৰিষদ আদিবাসী উন্নয়ন পৰিষদ গোৰ্খা উন্নয়ন পৰিষদ অসমীয়াসকলৰ কাৰণে উন্নয়নৰ কিছুমান স্কিম অসম সাহিত্য সভা বড়ো সাহিত্য সভা কুৰুক সাহিত্য সভা ৰাভা সাহিত্য সভা সকলো সাহিত্য সভাক আমি সাহিত্য চৰ্চাৰ কাৰণে আমি সাহায্য আমি প্ৰদান কৰিম আমাৰ যিখিনি জাতীয় সংগঠন আছে সকলো নিজৰ কাম কৰাৰ কাৰণে আমি সাহায্য প্ৰদান কৰিম আমাৰ অঞ্চলত যিমানখিনি সত্ৰ আছে শংকৰ সংঘৰ আমাৰ গোসাই ঘৰবিলাক আছে নামঘৰবিলাক আছে বাথৌ থানচালি ব্ৰহ্ম মন্দিৰ গীৰ্জা মা আমাৰ যিখিনি মছজিদ যিমানখিনি তীৰ্থস্থান ধৰ্ম অনুষ্ঠান আছে সকলো তীৰ্থস্থান ধৰ্ম অনুষ্ঠান ভালকে নিৰ্মিত কৰিম কাৰণ এইবিলাক ৰাইজে বিচাৰি আছে আৰু 17 বছৰত বিপিএফে এই কামবিলাক কৰা নাই তোৰ কাৰণে ৰাইজ আমি বিচাৰিছো সুন্দৰ বিটিয়াৰ শান্তিৰ বিটিয়াৰ উন্নতিৰ বিটিয়াৰ প্ৰগতিৰ বিটিয়াৰ আৰু সকলো জাতি জনগোষ্ঠী মিলি একেলগে থাকিব বিটিয়াৰ এই বিটিয়াৰটো আমি বিচাৰিছো গতিকে দীঘলীয়া ভাষণ নাৰাখো ডিসেম্বৰৰ 7 তাৰিখত নিৰ্বাচন হ'ব আজিৰ পৰাই আপোনালোকে গৈ গাঁৱে ভুঁয়ে বুজাই দিয়ক ইয়াত বেলেগৰ চৰকাৰ নহয় একমাত্ৰ ইউপিপিএলৰ চৰকাৰ হ'ব ট্ৰেক্টৰৰ চৰকাৰ হ'ব আৰু এই কাৰণে কিছুমান ডাঙৰ দলৰ নেতাবিলাকৰ ট্ৰেক্টৰৰ নাম লৈছে মোক সুধিছে উমুকৰ ট্ৰেক্টৰৰ নাম লৈছে তুমুকে ট্ৰেক্টৰৰ নাম লৈছে আপুনি কি কয় মই কি কম মই ভালে পাইছো সবে ট্ৰেক্টৰৰ নাম ল ট্ৰেক্টৰে এতিয়া বিটিআৰৰ ট্ৰেক্টৰৰ নাম লৈ কাৰ নাম ল'ব এতিয়া বিটিআৰৰ জুনে আহে ট্ৰেক্টৰৰ নামে ল'ব লাগিব কাৰণ এইবাৰ ট্ৰেক্টৰৰে চৰকাৰ হ'ব সেই কাৰণে এই সময়টো আমাৰ সময় এই সময়টো ৰাইজৰ সময় এই সময়টো শান্তিৰ সময় এই সময়টো উন্নয়নৰ সময় এই সময়টো প্ৰগতিৰ সময় আৰু এই সময়টো আমাৰ দুখীয়া গৰীব ছাত্ৰ ছাত্ৰী নিবনুৱাৰ সময় এই সময়খিনি সৎ ব্যৱহাৰ কৰিম ইউপিপিএলক ভোট দিম ট্ৰেক্টৰৰ ছবিত ভোট দিম ভাল চৰকাৰ আনিম দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিম আৰু আমাৰ সকলো ৰাইজক হাতত হাত মিলাই কান্ধত কান্ধ মিলাই একেলগে আগুৱাই যোৱাৰ কাম কৰিম এইটোৱে ইউপিপিএলৰ লক্ষ্য গতিকে দীঘলীয়া ভাষণ নাৰাখো এইখিনি কথাই ক'লো আৰু আমাৰ বহুখিনি অতিথি আজি আহি পাইছে সেইসকলক মই ধন্যবাদ জনাইছো ৰাইজক ধন্যবাদ জনাইছো ভালে ভালে আহিছে ঈশ্বৰে আপোনালোকক ভালে ভালে লৈ যাব আৰু আজিৰ পৰা এই 15টা দিন আমাৰ ৰাইজে যাহাতে সবে দলে বলে কাম কৰে আমাৰ বুথ কমিটিবিলাক প্ৰাইমাৰী কমিটিবিলাক ৰাইজৰ লগত থাকি কাম কৰে মই এইটোৱে আহ্বান কৰিছো আৰু যিখিনি সমাবেত হৈছো ইয়াত যদি দুটা তিনিটাকে ভোট আনে আৰু আমাৰ এই 5টা সমষ্টিত কোনো ৰাখিব নোৱাৰে যিমান শক্তিশালী হওক এইটো জিকি গৈ আছে এইখিনি কথাকে কৈ মোৰ বক্তব্য সামৰিছো মই কম পৰিৱৰ্তন দৰকাৰ আপোনালোকে ক'ব ইউপিপিএলৰ চৰকাৰ পৰিৱৰ্তন দৰকাৰ পৰিৱৰ্তন দৰকাৰ পৰিৱৰ্তন দৰকাৰ सोलायथायनि गोनांथार इउपिपिएलनि सरकार सोलायथायनि गोनांथार प्रमद बर'नि सरकार खोथाजों नङा मावनायजों सुबुंनि जिउजों बेसो दैदेनगिरिनि सिनायथि नेवसिलायनाय गैया हारिनि मानसि फंबाय दैदेनगिरि होनना बिखौसो बुङो बायदि राव धोरोम आरो गाब हारिनि मोनथाय ट्रेक्टरासो होफैगोन लाबोना सोलायथायनि दैथोन सफैबाय एबार सोलायथायनि गोनांथार